তৰফৰ পৰা আমি যিহতে ইয়াতে উপস্থিত আছে তেখেতক আমি ধন্যবাদ জনাইছোঁ কিয়নো আজি এই অনুষ্ঠান আমাৰ বিশেষ প্ৰয়োজন আমাৰ যে প্ৰদূষণ হৈ আছে দেশত মানে আমাৰ পৰিৱেশ যেটো দূষিত হৈ আছে এই কাৰণে একমাত্ৰ পথ আছে বৃক্ষৰোপণ আমাক সদায় কৰিব লাগিব আমিতো ভাবোঁ এভৰিডে এটা কৰি বৃক্ষ আমাক ৰোপণ কৰিব লাগিব আমাক যদি নিউ প্ৰজন্মক যদি আমি বাঁচাই ৰাখিব লাগে এইটো আমাৰ হাতত ল'বই লাগিব वृक्षारोपण बहुत ज़रूरी है हम मैत्री का संगठन इसी ओर आगे हो रहे हैं अग्रसर हो रहे हैं इस कार्य को सफल बनाने के लिए मंगल कामना এই সকল আজি আমাৰ ইন্দ্ৰনয়ন একাডেমি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সিহঁতে গঢ়া এটা অনুষ্ঠান মৈত্ৰী সেই মৈত্ৰী সংগঠনটোৱে আমাৰ বিলাসীপাৰা নাৰায়ণ একাডেমি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ প্লেগ্ৰাউণ্ডত সিহঁতে বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছে আজি আৰু পৰিৱেশ প্ৰদূষণমুক্ত কৰাৰ বাবে বৃক্ষৰোপণৰ বাহিৰে আৰু একো নাই আৰু এইটো কৰ্মৰ দ্বাৰা আমাৰ বৰ্তমান প্ৰজন্ম আৰু ল'ৰা ছোৱালী উপকৃত হ'ব অনুপ্ৰাণিত হ'ব বুলি মই আশা ৰাখিছোঁ আৰু সিহঁতে এই কাম কৰাৰ বাবে মই তেখেতক আন্তরিক ধন্যবাদ জ্ঞাপন করছি থ্যাংক ইউ আমাকেও নিমন্ত্রণ করা হয়েছে আমি স্কুলেই ছিলাম শিক্ষক হিসাবে আজকে খুব ভালো লাগলো এই বৃক্ষরোপণ অনুষ্ঠান পৃথিবীর সর্বত্রই হয় যেমন পৃথিবীর সর্বত্রই কন্যা সন্তানকে যেমন সুন্দরভাবে মানুষ করে খুব আদর করে বর্তমানে পৃথিবীর সর্বদেশে বৃক্ষরোপণ অনুষ্ঠান বৃক্ষকে সেইভাবেই বড় করে বাউন্ডারির চাৰিওফালে কৰাৰ চেষ্টা কৰিম আৰু মই ইচ্ছা ৰাখিম যাতে ইন্দ্ৰনাৰায়ণ একাডেমিৰ প্ৰত্যেক ষ্টুডেণ্টৰ হাতত এটা এটাকে গাছ এটলিষ্ট যাতে ৰোপণ কৰে আগামী প্ৰজন্মৰ ৰক্ষাৰ্থে আৰু পৰিৱেশ সুস্থ ৰখাৰ কাৰণে এইখিনি মোৰ অনুৰোধ থাকিব ইন্দ্ৰনাৰায়ণ একাডেমিৰ প্ৰিন্সিপালৰ ওচৰত যাতে সকলৰ ষ্টুডেণ্টৰ হাতোৱাই বা হাতত দি এটা এটাকে এটলিষ্ট এটা গাছ ৰোপণ কৰিলেও আমি হয়তো 10 বছৰ নহয় 20 বছৰ পিছত হ'লে আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909